বিশেষকৈ আজি মোৰ লগত এজন নাৰদ উপস্থিত আছে। বিশেষকৈ গোটেই সদৌ অসমত মানে সমগ্ৰ অসমত নাৰদ বুলি ক'লে তেওঁ বিশেষ বহুত বেছি পপুলাৰ। বিশেষকৈ য'তে ৰাস হওক ভাওনা হওক তেওঁক নাৰদ পাৰ্টটোৰ কাৰণে স্পেচিয়েলি ইনভাইট কৰা হয়। আজি মোৰ লগত নাৰদ উপস্থিত আছে আৰু নাৰদৰ বাহিৰে আৰু মোৰ লগত বহুতকেইজন লগৰ আছে, বহুত প্ৰতিভাশালী ফ্ৰেণ্ড আছে। আজি সকলোবোৰ মই আজি আপোনালোকক চিনাকি কৰি দিম। প্ৰথম আমাৰ যি অসমৰ নাৰদ বুলি ক'লে সকলোৱে যাক চিনি পায় সেই নাৰদৰ মুখেৰে প্ৰথম কিবা এটা আমি ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে শুনি লওঁ আৰু। তোমাতে শৰণ ললো নাৰায়ণ, ললো নাৰায়ণ, কৰা কৃপা এক বাৰে নাৰায়ণ, এ কৰা ভৱ নদী পাৰে নাৰায়ণ। তুমি ব্ৰহ্মা, তুমি বিষ্ণু, তুমি মহেশ্বৰ, তুমি মহেশ্বৰ, চৰাচৰ জগতৰে তুমি হে ঈশ্বৰ, চৰাচৰ জগতৰে তুমি হে ঈশ্বৰ। নমস্কাৰ বন্ধুসকল, পোনপ্ৰথমে মই আপোনালোক সকলোকে মোৰ মুন A-to-Z চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি বিশেষকৈ মানে কি মোৰ লগৰ দুজনমান আহিলে গুৱাহাটীৰ পৰা। আজি মাছখোৱাত কালি ৰাস আছিলে, ৰাসৰ কাৰণে তেওঁলোকক ৰাস কৰিবৰ কাৰণে বিশেষকৈ গুৱাহাটীৰ পৰা মাতি আনিছিলে। যিহেতু লগৰ হয়, লগৰ বুলি ক'লে লগটো কৰিব লাগিব, লগ নকৰিলেনো কেনেকৈ হ'ব। সিহঁতি মোক ফোন কৰি আছিলে। বৰ্তমান মই তেওঁলোকক লগ কৰিবলৈ আহিলোঁ মানে মোৰ লগৰ এজন জ্যোতিষ্মান শৰ্মাৰ নামটো জেনেৰেলি আপোনালোকে শুনিছে, বা যদি নামটো শুনা যদিও নাই, তেওঁৰ চেহেৰাটো দেখাৰ পিছত অলৰেডি আপোনালোকে তেখেতক অলৰেডি চিনি পাব। তেখেতে অলৰেডি অসমীয়া বহুতকেইখন মেগাৰ চিৰিয়েল কৰিছে আৰু তেখেতৰ বিষয়ে যদি মই এতিয়া যদি সম্পূৰ্ণ কৈ দিওঁ কিনো ভিডিঅ'টো চাব। গতিকে ব'লক আজি মোৰ যিকেইজন লগৰ আহি পাইছে, লগৰকেইজনক মই আপোনালোকক চিনাকি কৰি দিবলৈ চেষ্টা কৰিম। এয়া বৰ্তমান ইহঁতে ৰীল বনাই আছে ধুনীয়াকৈ, ইহঁতে পূৰা ভিডিঅ' বনাই আছে। এয়া দেখিছে সুন্দৰকৈ বনাই আছে। আৰু এয়া চিনাকি কৰি দিব বিচাৰিছোঁ, এয়া মোৰ লগৰ হ'ল জ্যোতিষ্মান শৰ্মা। হেল্ল', কি খবৰ সকলোৰে? সকলোৱে ভালেই আছে নিশ্চয়। মোৰ ইউটিউব চেনেলটো সকলোৱে চাই থাকিব, খুব ধুনীয়া চেনেল, খুব ইনফৰ্মেটিভ ভিডিঅ' বনাই থাকে। আৰু ছাবস্ক্ৰাইব কৰি দিব, চবে কমেণ্ট কৰি দিব, শ্বেয়াৰ কৰি দিব, চব কৰি দিব। কিন্তু এতিয়া মাছ খোৱালে ধেমাজিলৈ আহি বৰ্তমান কেনেকুৱা লাগিলে সেইটো কোৱা। বহুত ভাল লাগিছে। ধেমাজি মোৰ ছেকেণ্ড হোম। হয়, মাছখোৱা ইজ লাইক মাই ছেকেণ্ড হোম, হয় নাই? হয় অবভিয়াছলি হয়। মই ইয়াতে বহুত আগৰ পৰা আহি আছোঁ, কলেজত পঢ়াৰ পৰাই মাছখোৱাত আহি আছোঁ। বিশেষকৈ মানে ধেমাজিলৈ নাহিলে এবাৰ মনটো ভালেই নালাগে নে? বছৰত আহোঁ এপাক হ'লেও। আৰু বিশেষকৈ জ্যোতিষ্মান শৰ্মাৰ বিষয়ে বিশেষকৈ মই আপোনালোকক বুজাবলগীয়া নাই। অলৰেডি মানুহজন দেখাৰ পিছত আপোনালোকে অলৰেডি ইয়াক চিনি পাইছে। অলৰেডি তেখেতৰ কেইবাখনো ৰং চেনেলত ধাৰাবাহিকভাৱে কেইবাখনো মেগা চিৰিয়েল কৰিছে ন। ৰিচেণ্টলি কিখন কৰি গ'লে মোৰ মিনতি হয় তৰা হয় যদি সেইখনো কৰি গৈছে, আৰু দুখনমানো কৰি গৈছে। আৰু আপকামিং জ্যোতিষ্মান শৰ্মা আৰু বহুতকেইখন মেগা চিৰিয়েল আহি আছে ন। মেগা চিৰিয়েল চিনেমা আহি আছে দুখন। চিনেমা আহি আছে, এখন হ'ল বন্ধু আৰু এখন লালে টাপু। হয়। বন্ধুখনত নয়নীলিম দা, মই বিবেক বৰা, আৰু লালে টাপুত গুঞ্জন দা, মই আইমি বা, কল্পনা বা, ৰিম্পী বা, আলিস্মিতা, বিবেক, আমি গোটেইবিলাক আছোঁ। খুব এখন ইণ্টাৰেষ্টিং চিনেমা, খুব সুন্দৰ এখন চিনেমাখনত জেনেৰেলি এটা গান খুব বেছি পপুলাৰিটি হোৱা আমি দেখা পাইছোঁ। খুব বন্ধু এটা গানটো খুব বেছি মানে জনপ্ৰিয়তা হৈছে। কিন্তু চিনেমাখন ৰিলিজ দিবলগীয়া আছিলে বহুত দিনৰ আগতে, কিন্তু কৰোণাৰ কাৰণে আমি ফিল্মখন ৰিলিজ দিব পৰা নাই, হলবিলাক খোলা নাই। হয়, তো আপোনালোক সকলোৱে চিনেমা হল যেতিয়া খুলিব ফিল্মখন চাবগৈ বুলি মোৰ অনুৰোধ থাকিল। আৰু চাই ভালেই পাব। কলেজীয়া কাহিনী আৰু সকলো বন্ধু বুলি ক'লে যিটো একচুৱেলি থিম আছে, সেই থিমটোৰ ওপৰতে গোটেই চিনেমাখন। ই মোৰ বন্ধু, তেনেকৈ কিমান বন্ধু আছে আমাৰ, সেই বন্ধুবিলাকৰ ওপৰতে বন্ধু। আৰু মানে কি আপোনালোকে এইখন চিনেমা চোৱাৰ পিছত আপোনালোকৰ যি কলেজীয়া যিবোৰ স্মৃতি, কলেজীয়া যিবোৰ মমেণ্ট আপোনালোকে এই চিনেমাখনৰ দ্বাৰা আপোনালোকে সকলোবোৰ বিচাৰি পাব, নহয় জানো? একদম খুব সোনকালে আহি আছে নয়নীলিম দাৰ সেইখন চিনেমা বন্ধু। নামটো শুনিয়ে কিবা চাওঁ লাগি গৈছে, মানে এক্সাইটেড কি হ'ব গৈ আছে। বিশেষকৈ গানটোতো চালোৱে, ভিডিঅ'টো খুব এটা ইণ্টাৰেষ্টিং। আপোনালোকে অতি সোনকালে জ্যোতিষ্মান শৰ্মাক মানে এখন বহল পৰ্দাত, বহল স্ক্ৰীণত চিনেমা হলত দেখিবলৈ পাব আকৌ। যিহেতু এতিয়া আপোনালোকে সৰু স্ক্ৰীণত টেলিভিশ্যনত দেখা পাই আছে। আৰু অলৰেডি তোমাৰ আৰু এখন চিনেমা বৰ্তমান
ৰিলিজ হ'ল কি চিনেমা আছিলে ৰোহিংগীয়া ৰোহিংগীয়া সেইখন বলিউড ফিল্ম সেইখন হিন্দী ফিল্ম এখন হয় সেইখন আমাৰ হেদাৰ খান ছাৰে ডিৰেকশ্যন কৰা হয় সেইখন চিনেমা এপল টিভিত ৰিলিজ হৈছে তো আৰু লগতে মোৰ লগতে ভাইটি এজন আছে তোমাৰ নামটো কৈ দিবা নমস্কাৰ মোৰ নাম শ্ৰী পৰাশপ্ৰতিম বৰা মোৰ ঘৰ দেৰগাঁৱত হয় দাদাক লগ পালোঁ লগ পাই ভাল লাগিলে মানে কি আমি একেখন কলেজতে পঢ়া কিন্তু মই তাৰ পৰা আহিলোঁ এতিয়া মোৰ জুনিয়ৰ হয় তথাপি হ'লেও মানে কি এওঁৰ বিষয়ে কৈ দিছোঁ এওঁ বিৰাট ধুনীয়া নাৰদৰ পাৰ্ট কৰে আৰু নাৰদৰ পাৰ্টটোৰ কাৰণে মানে এওঁ বিশেষ খুব পপুলাৰ বুলি ক'ব লাগিব আৰু মানে ৰাস হওক ভাওনা হওক নাৰদ পাৰ্টটোৰ কাৰণে স্পেচিয়েলি তেওঁক ইনভাইট কৰা হয় বহুত জেগালৈ নে কি কয় এতিয়া কিবা এটা ক'বা নেকি তুমি কি ক'বা বাৰু ঠিক আছে দাদাই যিহেতু কৈ দিলে নাৰদৰ কথা এতিয়া অকণমান শ্লোক এটাকে গাই দিছোঁ অঁ নাৰদৰ এটা ধুনীয়া শ্লোক গাই গাই আপোনালোকক দিছোঁ শুনাব আপোনালোকৰ কাৰণে হয় মংগলম ভগৱান বিষ্ণু মংগলম গৰুড়ধ্বজা মংগলম কুণ্ডলিকাস্তায় মংগলম তনু হৰি থেংক ইউ সুন্দৰ সুন্দৰ খুব ধুনীয়া লাগিলে আৰু কিবা আৰু অকণমান কিবা এটা শুনি ভাল লাগিল আৰু কিবা এটা শুনাবা নেকি খুব কম টাইমত নাৰায়ণ নিৰঞ্জন নিৰাকাৰ হৰি কৰা দয়া প্ৰভু মোক কৰা দয়া প্ৰভু মোক মাতি চুকাতৰি মাতি চুকাতৰি খুব সুন্দৰ বিৰাট ধুনীয়া লাগিলে শুনি আৰু এতিয়া যদি তেওঁলোকে ৰাসৰ যিটো মুহূৰ্ত ৰাসৰ ষ্টেজত কৈ থাকোঁতে আৰু খুব বহুত বেছি ধুনীয়া লাগে মানে মইতো কালিতো ৰাস চাই মইতো নিজে মানে পাগলা হৈ গৈছোঁ বুলি ক'ব লাগিব আৰু তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ তুমি আৰু আগবাঢ়ি আপোনালোকে বিশেষকৈ ভিডিঅ'টো আজি সম্পূৰ্ণকৈ চাই থাকিব আৰু ভিডিঅ'টো বিশেষকৈ আজি এতিয়ালৈকে একোৱে হোৱা নাই আৰু বহুত বেছি এণ্টাৰটেইনমেণ্ট হ'বলৈ বাকী আছে আমি এতিয়া নাচিম গাম আৰু ধুনীয়া ধুনীয়া গান গোৱা দুটা ল'ৰা আমাৰ লগত উপস্থিত আছে সিহঁতে ধুনীয়া ধুনীয়া গান গাই আপোনালোকক শুনাবলৈ চেষ্টা কৰিব আৰু এইখিনি এটা কথা এটা ক'ব বিচাৰোঁ যে জ্যোতিষ্মান শৰ্মা অলৰেডি তোমাৰ এটা ভিডিঅ' খুব ওলাইছিলে ভিডিঅ'টো মানে কি গান এটা খুব জেনেৰেলি আমি এতিয়া দেখিছোঁ মানে য়ং জেনেৰেশ্যনৰ মাজত খুব বেছি ফেমাছ হয় গানটোৰ নামটো কৈ দিবা মই গানটো হৈছে তোমালে মৰম বুলি তোমালে ডাউকা আৰু দীপাংকৰ মেধি গানটো গাইছে অপুৰাজ গগৈ ভিডিঅ'টো ডিৰেকশ্যন কৰিছে আপোনালোকে চাব ইউটিউবত হয় তোমালে মৰম বুলি আছে জলিউড না চেনেলটো ছাবস্ক্ৰাইব কৰিলে হ'ল হয় আৰু ভিডিঅ'টো চাবৰ কাৰণে মোৰ ডেছক্ৰিপশ্যনত মই ভিডিঅ'টো লিংকটো দি দিম আপোনাৰ জ্যোতিষ্মান শৰ্মাৰ সেই সুন্দৰ ভিডিঅ'টো চাব পাব আৰু জ্যোতিষ্মান শৰ্মা আহিবলগীয়া আগত কি কি প্লেনিং আছে বৰ্তমান আহিবলগীয়া এতিয়া নতুন প্লেনিং হ'ল যে আগতে কৈ থোৱা চিনেমাকেইখন ৰিলিজ হ'ব লাগে বন্ধুখন আছে লালে টাপুখন আছে আগতে কোৱাৰ নিচিনা অসমীয়া দুখন চিনেমা পেণ্ডিং হৈ আছে তাৰ ওপৰত নতুন এখন চিনেমাৰ লগত জড়িত হৈ আছোঁ চিনেমাখনৰ নামটো বাৰু এতিয়া নকওঁ আমি মানে এইটো ছাছপেন্স মানে সেইটো এখন ছাছপেন্স তো সেইখন চিনেমা আমি প্লেন চলি আছে কাম চলি আছে গানৰ কাম প্ৰায় সম্পূৰ্ণ হৈছে বুলি ক'ব পাৰি মানে যিখিনি অডিঅ'ৰ কাম এতিয়া স্ক্ৰিপ্টিঙৰ কাম চলি আছে তাৰোপৰি আৰু ফিল্মখনৰ বাকী যিখিনি প্ৰি প্ৰডাকশ্যনৰ কাম আৰম্ভ হৈ গৈছে আৰু হয়তো আমাৰ যিখিনি মানে আশা কৰিছোঁ 2021 মিড মানত আমি চিনেমাখনৰ শ্বুটিং মানে ফ্ল'ৰত গুচি যাম এখন বিশেষকৈ কি বুলি কয় আৰু অসমীয়া যিখিনি যুৱ প্ৰজন্মক লৈ পেলাই চিনেমাখন বনোৱা হৈছে ধুনীয়া এখন চিনেমা চাব খুব এনজয় কৰিব পাৰিব মস্তি কৰিব পাৰিব এখন ধামাকা চিনেমা খালি মিছ নকৰিব নাম হ'ল বন্ধু বুলি ক'লে বন্ধু মানে আমি ঠিক আছে জ্যোতিষ্মান শৰ্মা আজি ইমানখিনি টাইম দিয়া টাইম নহয় এইটো দিবই লাগিব যিহেতু লগৰ এইটো টাইম দিয়া বুলি কোৱা নহয় নে কি ঠিক আছে আৰু এইফালে আকৌ দুজনমান লগৰ আছে মই দেখাবলৈ চেষ্টা কৰিম এইফালে এজন লগৰ আহি পাইছে নামটো কৈ দিবা নমস্কাৰ মোৰ নাম কমল ইয়াৰো আমি একেখন কলেজতে পঢ়া মোৰ জুনিয়ৰ হয় এতিয়া গম পালোঁ ইয়াৰো এটা বিশেষকৈ ইউটিউব চেনেল আছে দেই ইউটিউব চেনেলৰ নামটো কৈ দিবা ব্লেক ডগ ব্লগ চাব খুব ধুনীয়া ব্লগ বনায় এই মানুহটো দেখি চাই কিমান চিকিয়া একদম ধুনীয়া ব্লগ বনাই চাবলৈ পাব আৰু এইফালে দুজন আছে তোমাৰ নামটো কৈ দিবা তোমাৰ ঘৰ ক'ত নগাঁও তুমি এতিয়া পঢ়ি আছা ন পাছ আউট তুমি কিবা এটা কৈ শুনাবা নি ৰিচেণ্টলি
না তুমি ধুনীয়া এক্টিং কৰা বুলি আমি শুনা পাইছোঁ মানে বহুত ভাল এক্টিং কৰে বহুত ভাল মানে কি বহুত ধুনীয়া এক্টিং কৰে এটা গান এটাকে শুনাই দিয়া অকণমান একদম কম টাইমতে গান ঠিক আছে গান এটাকে গাই দিয়া ধুনীয়া গান এটাকে শুনাব পাছফালৰ চোতালত দুপৰীয়া নিজানত বৈ আছিলা ফুল গামোচা বহিনো তাঁতৰ পাতত সেই গামোচা লবলৈ নিলিখিলে কপালত সৰু চৰাই ঢোলৰ মাতে কলিজা খায় সৰু চৰাই পেপাৰ মাতে কলিজা পেপাৰ মাতে কলিজা বহুত ধুনীয়া গান এটা শুনিলোঁ বৰ বিহু সুৰীয়া গান মানে বিহু গীত নহয় বিহু সুৰীয়া বুলি ক'বলৈ খুব সুন্দৰ গান ইমান ধুনীয়া গান গোৱা বুলি ভবা নাছিলোঁ ইয়াতে গম পালোঁ আৰু পিছলৈ আৰু তোমাৰ মুখৰ পৰা ইমান আমি ধুনীয়া ধুনীয়া গান শুনিব পাম বুলি আশা থাকিলোঁ নে কি আৰু এইফালে আছে লগৰ এটা শুই আছে পূৰা এইটা নুঠো বুলি কৈছে আমাৰ চকলেট বয় মূৰে কপালে হাত দি শুই আছে ভাস্কৰ হয় ইও এক্টিঙৰ লগতে জড়িত হৈ আছে বহুতকেইখন মানে কি চিৰিয়েলৰ কাম কৰিছে আৰু মানে কি চিনেমা কামো কৰিছে তথাপি এপাক শুই থাকোঁতে আপোনাৰ মুখখন দেখাবলৈ চেষ্টা কৰিছে এবাৰ এইবাৰ শুই আছে ৰাতি ৰাস খোৱা টোপনি ক্ষতি এয়া হ'ল ভাস্কৰ দত্ত মাছ খোৱা খুব সুন্দৰ এক্টিং কৰে আপোনালোকে নিশ্চয় চিনি পাইছে ইমানতে আজি মোৰ ব্লগটো সমাপ্ত কৰিলোঁ যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক এটা কৰিব লগত ছাবস্ক্ৰাইব কৰিব আৰু ছাইডত থকা ঘণ্টা বুটামটো টিপি অল কৰি থ'ব যাতে মই এতিয়া প্ৰথম ভিডিঅ'টো আপোনালোকে চাবলৈ পায় নে কি কোৱা হয়